Hello guys, welcome back to my YouTube channel. কেনে আছে সকলো আশা কৰো সকলো বহুত ভালে আছে আৰু মোৰ আন এটা ভিডিঅলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু মই আহিছিলো আসলে নৰসিংহৰ পাত নিবলে মই আজি বনাম আমাৰ এটা থলুৱা সৰু মাছৰ ৰেচিপি সৰু মাছ আদা পাত আৰু নৰসিংহৰ পাতেৰে জাল দিয়া আমিতো জাল দিয়া বুলি কওঁ তেলে বলে ভিডিঅটো আৰম্ভ Guys, মই পিয়াজ লৈছো এটা ডাঙৰ পিয়াজ কাটি লৈছো তাৰ পিছত আদা নহৰু অকমান পেষ্ট বনাই লৈছো তাৰ পিছতে এয়া কেঁচা জলকীয়া লৈছো আৰু এয়া কেটামান মই আদাৰ পাত লৈছো কোমল আদাৰ পাত আৰু এখিনি হৈছে নৰসিংহৰ পাত আৰু মছলা ইয়াতে মই ব্যৱহাৰ নকৰো আৰু গাইস এইখিনি হৈছে পুঠি মাছ সৰু সৰু পুঠি মাছ আৰু মোৱাও আছে দুই এটা এখিনি মই হাফ ফ্ৰাই কৰিছো সম্পূৰ্ণকে ফ্ৰাই কৰা নাই টান কৰা নাই এয়া চাওক আপোনালোকে দেখিলে চিনি পাব হাফ ফ্ৰাই কৰি লৈছো গাইস এয়া হৈছে আমাৰ পথাৰত পোৱা মাছ পথাৰত জালেৰে পোৱা মাছ এয়া গাইস মাছখিনি ফ্ৰাই কৰা মোৰ দেখুৱা নহল কাৰণ মাছখিনি মই আগতে ফ্ৰাই কৰি লৈছিলো আৰু এয়া কেৰাহীত দিছো মিঠা তেল প্ৰথমতে মই দিছো জলকীয়া কেটা মই ফালি দিছো তাৰ পিছত দিছো পিয়াজখিনি ফ্ৰাই হ'বলৈ দিছো কিছু ৰঙচুৱা হ'ব লাগিব আৰু আজি মই বনাবলৈ গৈ আছো আদা পাতৰ হৈতে সৰু মাছৰ জাল দিয়া খোৱা নাই যদি আপোনালোকে ট্ৰাই কৰি চাব বহুতে ভাল লাগে খাবলৈ আৰু সৰু মাছ জাল দিয়ে হেনো খাব লাগে কথা আখাৰ আছে অসমীয়া কেতিয়াহে হেনো সৰু মাছৰ যিখিনি ভিটামিনছ থাকে সেইখিনি ভিটামিন হেনো পায় গাইস মাছখিনি যেহেতু মই আগতে ফ্ৰাই কৰি লৈছো সেইকাৰণে এতিয়া পিয়াজখিনি ফ্ৰাই কৰাৰ পিছতে মাছখিনি বহাই দিম এয়া মই আধা চামুচ হালধি এড কৰিছো আৰু এয়া এতিয়া আমাৰ মাছখিনি ইয়াতে দি দিব পৰা হৈ গৈছে মাছখিনি যেহেতু মই আগতে আধা ফ্ৰাই কৰি লৈছো সেইকাৰণে আৰু এতিয়া বেছি সময় ফ্ৰাই নকৰো এতিয়া মই ইয়াতে দি দিম যিখিনি মই আদা নহৰু বটি লৈছিলো এইখিনি ইয়াতে দি দিছো এইখিনি মাছখিনিত এতিয়া পানী দিব পৰা হৈ গৈছে সো মাছখিনিত মই এতিয়া পানী দি দিম গাইস চাওক মই ইয়াতে এড কৰিলো পানী মই অলপ বেছি কৰি দিছো কাৰণ কিছু সময়ৰ কাৰণে আমি মাছখিনি উতলিবলৈ দিব লাগিব আৰু মই এয়া জুইৰ ফ্লেমটো বঢ়াই দিলো তাৰ পিছত মোৰ আঞ্জা উতলিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া আঞ্জাৰ মেইন বস্তু এয়া নিমখ এড কৰিছো মই সোৱাদ অনুসৰি গাইস অকল পিয়াজ আদা নহৰুৰে কম খৰচত বনোৱা এটা হেলদি ৰেচিপি ট্ৰাই কৰি চাবচোন বাৰু আপোনালোকে আৰু এয়া চাওক মাছৰ জালিয়াখন ধুনীয়াকৈ উতলিবলৈ আৰম্ভ কৰিছে এতিয়া আমাৰ মেইন ইনগ্ৰেডিয়েন্ট সৰু মাছৰ জাল দিয়াৰ মেইন ইনগ্ৰেডিয়েন্ট প্ৰথমতে দিছো এয়া মই নৰসিংহৰ পাত কেইটা এয়া আদা পাতখিনি মই কুটি লৈছিলো ধুনীয়াকৈ সৰু সৰুকৈ এইখিনি দি দিছো
এয়া আমাৰ আদৰ পাতৰ সৈতে জাল দিয়া সৰু মাছৰ জাল দিয়া ৰেডি হৈ গ'ল। মই পানী অকণমান বেছিকৈ ৰাখিছোঁ, আপোনালোকে পচন্দ অনুসৰি ইয়াতকৈ অলপ শুকানকৈও বনাব পাৰে। গাইজ, এইটোৱে আছিল আজিৰ সৰু মাছৰ জাল দিয়াৰ ৰেচিপি। আৰু যিসকলে সৰু মাছ খাই ভাল পায়, মই জানো তেওঁলোকে এই ৰেচিপিটো বহুতেই ভাল পাব। এনেদৰে বনাই খালে বহুতেই ভাল পাব। আৰু যিসকলে এনেদৰে খোৱা নাই তেতিয়াহ'লে এনেদৰে ট্ৰাই কৰি চাব, বহুতেই খাবলৈ ভাল লাগে। আৰু আমিতো জাল দিয়া বুলিয়েই কওঁ, আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাবচোন বাৰু। তেতিয়াহ'লে মোৰ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ like, comment, share and subscribe my channel and press the bell icon. তেতিয়াহ'লে আজিলৈ টাটা, বাই বাই।